নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেললৈ কিছু ব্যতিক্ৰমী কৰাৰ চেষ্টাৰে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান আজি হাতত লৈ আহিছো বহাগ বিহু সমাগত বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা বিহু গলে বিনাবা কাক গতিকে এই ব্যতিক্ৰমী অনুষ্ঠানটো কি তাক আমি উপভোগ কৰিবলৈ আহক আজি আমাৰ মাজত কোন এনে শিল্পী উপস্থিত আছে আমি চিনাকি কৰাই দিওঁ স্বাগতম জনাইছো আপোনাক আমাৰ ইউটিউব চেনেললৈ নমস্কাৰ আপোনাৰ পৰিচয়টো জনালে ভাল পাম নমস্কাৰ মোৰ নাম শ্ৰী গণেশ সোণোৱাল মোৰ ঘৰ ডিব্ৰুগড় কলাখোৱা গজাই গাঁও আমি জানিবলৈ পাইছোঁ আপুনি জীৱ জন্তু যেনেকৈ আপোনাৰ কুলি কেতেকী আছে কিবা আছে আপোনাৰ কুকুৰ মেকুৰী আছে ঠিক একেদৰে আপুনি সেই মাতবোৰ উলিয়াব পাৰে কি শুনাব এতিয়া আমাক কুলি কুলি আচ্ছা অতি সুন্দৰ ঠিক একেদৰে আৰু কিবা চৰাই আৰু কেতেকী কেতেকী আচ্ছা সুন্দৰ প্ৰতিভা নহয়নে আৰু কিবা শুনাব আৰু মই কপৌ চৰাই কপৌ চৰাই আচ্ছা অতি সুন্দৰ কপৌ চৰাই উমনি লৈছে নেকি বাৰু নহয় মানে গছত উঠি কান্দি আছে যেতিয়া ৰ'দ ওলাব হয় তেতিয়া কান্দি আচ্ছা আচ্ছা অকল তুমি চৰাই চিৰিকটি মাত ওলোৱা নে আৰু বেলেগ জীৱ জন্তু আৰু যেতিয়া কুকুৰটোৱে চোৱা ভাত খাওঁতে ইটোৱে ইটোক যেতিয়া হেৰি কৰি থাকে কাজিয়া লাগে অতি সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ আপোনালোকেও চাই হয়তো ভাল পাইছে এক সুন্দৰ প্ৰতিভা নহয়নে আপোনালোকে গতিকে তেওঁৰ প্ৰতিভাখিনিক জিলিকাই ৰাখিবলৈ আপোনালোকে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব ঠিক তেনেকৈ আৰু কিবা আছে নেকি আৰু গৰু পোৱালি ডামৰি আচ্ছা গৰু পোৱালি ঠিক আছে শুনাম আমি ধুনীয়া অতি সুন্দৰ আপুনি এইখিনি কিমান বয়সৰ পৰা শিকিছে মই ক্লাছ 10ৰ পৰা শিকিছোঁ ক্লাছ 10ত থাকে যে স্কুলৰ বয়সত যদি ক্লাছ 10ত এতিয়া শ্ৰেণীকোঠাত যেনিবা তুমি বজাই দিলা তেতিয়া সহপাঠীৰ পৰা কেনেকুৱা এটা তুমি পাইছিলা ফ্লেশ্ববেক কিবা কেনেকুৱা পাইছিলা তুমি ভাল পাইছিলোঁ আৰু এদিন ক্লাছত বদমাছ কৰি আছিলোঁ মানে সাপক আদৰণ দি আছিলোঁ তাৰপিছত সাপৰ কিবা মাত উলিয়াব পাৰা নেকি সাপৰ এতিয়া মানে পাহৰিলোঁ তাত তেতিয়া জানিছোঁ আচ্ছা আচ্ছা তেনে আৰু এইখিনিতে তুমি জানা এইখিনি প্ৰতিভাৰ কাৰণে তুমি কেতিয়াবা ক'ৰবাত প্ৰদৰ্শন কৰিছা নে তেনেকুৱা এটা ষ্টেজ পাইছা নেকি যে তুমি সেইখিনি কৰিব পাইছা না আজিলৈকে পোৱা নাই ঠিক আছে আমি ইয়াৰ জৰিয়তে প্ৰতিভা বিকাশ কৰিম আৰু এই প্ৰতিভাক আমি কিমান দূৰ আগবঢ়াই নিব পাৰোঁ সেই দায়িত্ব আপোনালোকৰ গতিকে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব ঠিক আছে তুমিতো জীৱ জন্তুৰ মাতকে আদি কৰি সেইবোৰ কৰিলা ঠিক আছে তাৰ বাহিৰে তুমি কিবা কৰা নেকি এতিয়া তোমাৰ বিহু আহি আছে বিহু সমাগত ঠিক আছে বিহুক লৈ পিনি কিবা কথা বিহু নাই এনেই ঢোল গান গোৱা নেকি ঠিক আছে আমি গান এটা শুনিম তেওঁৰ পৰা নিশ্চয় শুনাবা অসুবিধা নাই ঠিক আছে গান এটা শুনোৱা এ বিহুতি আহিলে দেহি ঐ মইনা ঐ কুকুলিয়ে বিনালে গছৰ ডালে ডালে দেহি ঐ মইনা ঐ কপৌ ফুল ফুলিলে ঢোলে গৰজিলে পেঁপাতি বাজিলে ঢোলে গৰজিলে পেঁপাতি বাজিলে অ মোৰ নাচনী বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত অতি সুন্দৰ অতি সুন্দৰ কেনেকৈ আহিলে মনলৈ যে আপুনি কুলি কেতেকীৰ মাত শুনাব পাৰিব জীৱ জন্তুৰ মাত আপুনি মানুহ যিহেতু মানুহ হৈ পিনে আপুনি জীৱ জন্তুৰ মাত যে উলিয়াব পাৰিব তেনে এটা মনোভাৱ কিয় আহিলে মানে মই ৰাস্তাত গৈ থাকোঁতে এদিন মানে এনেই বজাই আছিলোঁ তাৰপিছত এনেই বজাই থকা দেখি তাৰপিছত এনেই মাৰিছিলোঁ এইটোতো কুলি হ'ব বুলি আচ্ছা তাৰপিছত কুলি এনেকৈ মাৰিছিলোঁ তাৰপিছত কুলি হৈ গ'ল কুলি মাত ওলাই গ'ল আচ্ছা আচ্ছা তাৰপিছত আৰু কপৌ চৰাইজনী মই ভাবি আছোঁ এনেকৈ কান্দিছে বুলি তাৰপিছত মই এই ফুটাটোৰ যেতিয়া কুলিটো মানে কুলি কান্দো তেতিয়া এইটো খুলিলোঁ যেতিয়া আকৌ কপৌ চৰাই কওঁ ন এইটো কি কৰিলোঁ যেতিয়া প্ৰথম তুমি বজাবলৈ শিকিছিলা কেনেকৈ ধৰা হাতখন এই আচ্ছা এনেকৈ ন এনেকৈ ঠিক আছে যদি প্ৰথম যেতিয়া তুমি শিকিছিলা এতিয়া তুমি যেতিয়া এক্সাইটমেণ্ট লেভেলটো যেতিয়া তোমাৰ বাঢ়ি গৈছিলে তাৰপিছত তুমি কাৰোবাক দেখাইছিলা নে যে মই এইটো পাৰিলোঁ কাৰোবাক শুনাব বিচাৰিছিলা নে
মই নিজে বজাই আছিলোঁ তাৰপিছত লগৰখিনি শুনি যায় ন তাৰপিছত বজোৱা বুলি কয় উৎসাহ দিয়ে মানে উৎসাহটো তুমি পাইছিলা কিন্তু এনেকুৱা এখন মঞ্চ পোৱা নাই য'ত তুমি দেখাব পাৰিছা নাই পোৱা ঠিক আছে গতিকে আমি আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আমি তেওঁৰ প্ৰতিভাখিনি কেনেকৈ বিকাশ কৰিব পাৰোঁ আমি আগবঢ়াই নিবলৈ আমি সকলোৱে তেওঁ সহায় কৰিব লাগিব তুমি এইবোৰ যে শিকিলা ন এইবোৰ শিকাৰ পাছত তোমালোকৰ মা দেউতাই কিবা কয় নেকি তই কুকুৰ মেকুৰীয়ে হৈ যা বুলি তেনেকুৱা কিবা কয় নেকি মাহঁতে নে তোমালোকক দেখি ভাল পায় মায়ে নকয় একো মা দেউতা আগত মই এইবোৰ নকৰে আচ্ছা ঠিক আছে তেওঁৰ মা দেউতাসকলে আমাৰ এটা অনুৰোধ যেতিয়া আপোনালোকে দেখিব আপোনালোকে যেতিয়া নিজৰ ল'ৰাটোক এনেকৈ পৰ্দাত দেখিব তেতিয়া আপুনি ভাবিব হয়তো চোৱা আমাৰ ল'ৰাটোৰ বোলে এনেকুৱা এটা প্ৰতিভা আছে বোলে আপুনি গৌৰৱ কৰিব পাৰিব হয় আপোনালোকে হহা কথা নহয় কথাটো হ'ল এনেকুৱা প্ৰতিভা খুব কমেই থাকে হাতৰ মুঠিত কুকুৰৰ ভোকাৰ পৰা শিয়ালৰ শোৱালৈকে দিয়াটো ইমান সাধাৰণ কথাও নহয় লাখৰ ভিতৰত হয়তো এনেকুৱা এজন থাকে যাৰ প্ৰতিভা থাকে ঠিক তেনেদৰে আমি আজি আমাৰ আমন্ত্ৰিত অতিথিৰ লগত আপোনালোকক মনোৰঞ্জনৰ এক সোৱাদ দিবলৈ চেষ্টা কৰিলোঁ গতিকে কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু তেওঁৰ প্ৰতিভাখিনিক আগবঢ়াই নিবলৈ আপোনালোকে ভিডিঅ'টি লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু তেনেকুৱা কি শুনাবা আৰু মই লাষ্টত মতা কুকুৰা আচ্ছা ঠিক আছে ৰাতিপুৱা শুই উঠি দাঁত সুন্দৰ আচ্ছা তুমি যে ভৰিত যে এনেকৈ মানে এইটো পাখি জোকৰা অতি সুন্দৰ ঠিক আছে অতি সুন্দৰ মই আচলতে হাঁহি ৰখাব পৰা নাই এই প্ৰতিভাক আমি এনেকৈ হাঁহি ধেমালিৰ যেনেকৈ এটা অনুষ্ঠান কৰিছোঁ ঠিক আমি হাঁহি ধেমালি কৰিলে নহ'ব এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁৰ প্ৰতিভাখিনিক আমি কিমান দূৰ আগবঢ়াই নিব পাৰিম তেওঁক আমি কেনেদৰে সঁহাৰি জনাব পাৰিম সেই ওপৰত আমি লক্ষ্য ৰাখি তেওঁক আগুৱাই নিবলৈ ভিডিঅ'টি লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নমস্কাৰ